হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। ইয়াত বহি লওঁ এক ছেকেণ্ড। তো মই এতিয়া মাস্কখন মাৰি লওঁ। ওলটা হৈছে আৰু ৰেডি। স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। তো মানে মাস্কখন কেলৈ মাৰি লৈছে মানে তো মানে যাব ওলাইছে মানে চোলা তোলা পিন্ধি পেণ্ট চেণ্ট পিন্ধি পূৰা ৰেডি। মানে আজি যাম পূজা চাব যাম একচুৱেলি। তো মানে মাস্কখন মোক এখন লাগেই মানে মাস্কখন নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ, এনেকুৱা ক'লোঁ নহয়। তো সেইকাৰণে মাস্কখন মই এতিয়া লৈ ল'লোঁ। তো মানে আজি মানে পূজা চাব যাম মানে তো মানে নেমুগুৰি আমাৰ ওচৰতে পাতে, বেছি দূৰ নহয়। নেমুগুৰি আৰু মৌখুটি এই দুই ঠাইত যামগৈ। তো মানে তাৰমানে এটা সৰু সুৰা এটা ভ্লগ বনাম। তো মানে কি হ'ল, গাটো জ্বৰ লাগি আছে। তো মানে ইমান ভালকৈ নবনাওঁ মানে। তো এনেই অলপ দেখাব চেষ্টা কৰিম নেমুগুৰি কেনেকৈ পাতে, আৰু এইফালে মৌখুটি যাম, মৌখুটিটো কেনেকৈ পাতে তাকে দেখুৱাম। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব, স্কিপ নকৰিবি ভিডিঅ'টো শেষলৈকে চাই। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই জাষ্ট ফাইনেলি মই আহি পাই গ'লোহি নেমুগুৰি তিনিআলি। আৰু এইটো মোক পিছফালে এইটো নেমুগুৰি তিনিআলিটো এইটো। আৰু ৰাতি হোৱা হ'লে ধুনীয়া লাইট চাইট জ্বলি থাকিলেহেঁতেন, কিন্তু এতিয়া দিনত কাৰণে সিমান। আৰু পিছফালে সেইখন নেমুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, আৰু এইফালে গ'লে আমাৰ ঘৰ পাই যামগৈ। তো এতিয়া যাওঁ ব'লক, সোমাই যাওঁ, কি আছে তাকে দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। আৰু এতিয়া মই আছোঁ এই তিনিআলিটোৰ সন্মুখত, আৰু এইফালে আছে দোকানবিলাক আৰু মণ্ডপটো, আৰু ইটো পাৰে যাম এতিয়া ৰ'ব। তো এইফালে আছে মৌখুটি, ৰাস্তাটো চাওক কিমান ধূলি। আৰু আহি গ'লোঁ ইটো পাৰে, এইটো তোৰণটো এইটো ছাইডৰ, আৰু ৰাস্তাটো বনাই আছে সেইবাবে ধূলি পূৰা। আৰু এতিয়া সোমাই যাওঁ, মণ্ডপলৈ যাওঁ। আৰু এতিয়া মই পূজাস্থলীত ইয়াত বহি আছোঁ। দুৰ্গা দেৱীত সেৱা আজি নকৰোঁ মানে, যোৱাকালি আহিছিলোঁ তো কালি সেৱা কৰিলোঁ। আৰু ৰাতি হোৱা হ'লে ধুনীয়াকৈ লাইটেৰে জিলিকি থাকিলেহেঁতেন। এতিয়া দিনত কাৰণে লাইটেৰে জিলিকি থকা নাই। যদি ৰাতি অহা হয় নিশ্চয় দেখাম। আৰু এইফালে চাৰিওফালে লাইটেৰে এটা ধুনীয়াকৈ সজাই তোলা হৈছে। যদি ৰাতি আহোঁ তেতিয়া মজা লাগিব, একদম চাই ভাল লাগিব, নিশ্চয় দেখাম আপোনালোকক। আৰু এইফালে দাদা কেইজনমানে জেলেপি বিচাৰিছে। দাদা কেনেকুৱা বিক্ৰী ভালনে? ঠিকে চলিছে? তো এতিয়া দাদাই দেখাব এতিয়া কেনেকৈ, যদি কোনোবাই নাজানে চাই লওক। আৰু এতিয়া মই আহি পাই গ'লোহি, মৌখুটি পাই গ'লোহি। তো ৰাস্তাটো ধূলি আছিলে, সেইকাৰণে মাস্কখন পিন্ধি আহিছোঁ। তো এইটো চাওক, এইটো এইফালে আছে তোৰণটো, আৰু মই আহিছোঁ এইফালৰ পৰা আহিছোঁ মই। তো ব'লক এতিয়া চাওঁগৈ।
আহি পাই গ'লহি এতিয়া মহকুটি আৰু এইফালে যেনি তেনি দোকান এইটো চাইডতো দোকান আৰু এইফালে তোৰণটো ধুনীয়াকৈ সজাই তোলা হৈছে সোমাই যাওঁ এতিয়া ব'লক আৰু এইফালে চাৰিওফালে দোকান এইটো চাইডৰ চাৰিওফালে দোকান আৰু এতিয়া সোমাই যাওঁ দুৰ্গা দেৱীক দৰ্শনটো কৰি আহোঁ ইয়াতেই চেণ্ডেলটো ইয়াতে খুলি লওঁ চেণ্ডেলযোৰ এতিয়া সোমাই যাওঁ ইয়াতো চাৰিওফালে ধুনীয়াকৈ মণ্ডপটো সজাই তোলা হৈছে লাইট ধুনীয়াকৈ এতিয়া যাওঁ প্ৰথমতে এতিয়া সেৱাটো কৰি লওঁ ভালকৈ আশীৰ্বাদ লৈ লওঁ আৰু ভালকৈ আৰু মা দুৰ্গাৰ ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ আৰু এতিয়া চক এইফালে ইমান ধুনীয়াকৈ লাইটেৰে সজাই তোলা হৈছে নহয় মানে যদি ৰাতি আহোঁ নহয় কেনেকৈ যদি আহোঁ নিশ্চয় আকৌ ভিডিঅ' কৰিম আৰু এতিয়া এই গিলাচটো লওঁ মই 10 টকা দিলোঁ 10 টকা 3টা দিলে যদি পেলাব পাৰোঁ 100 টকা দিব বোলে তো মাৰি যাওঁ Hours later. তো অথনিও ইয়াত ভিডিঅ' বনাইছিলোঁ আৰু তেতিয়া টাইমটো আছিল 2টা আৰু এতিয়া বাজিলে 5টা তো তেতিয়া অথনি দুপৰীয়া হৈ আছিলে তো এতিয়া আকৌ মানে আহিব লগা হ'ল আমাৰ বৌ এগৰাকীক লৈ আহিব লগা হ'ল তো এতিয়া ব'লক যাওঁ চাওঁগৈ আৰু এতিয়া এইফালে লাইট চাইট জ্বলি আছে তো এতিয়া কেনেকুৱা হয় চাওঁগৈ ব'লক আৰু এয়া নেমুগুৰিৰ দৃশ্য এইফালে এতিয়া দোকান মানে অথনিয়ে দোকান এতিয়াও দোকান লাইটেৰে ধুনীয়াকৈ এতিয়া সজাই তোলা হৈছে আৰু এই মানুহবিলাক লাহে ধীৰে আহিছে আৰু মানুহবিলাক এতিয়া অলপ পোহৰ হৈ আছে তো এতিয়া লাহেকৈ আহিছে মানুহ আৰু এতিয়া মই এতিয়া গিলাচ পেলাম এতিয়া এটা এই নপৰিলে 2টা আৰু কেইটামান আছে 3টা থাকিলে আৰু মই আৰু এতিয়া নেমুগুৰিত পূজা চোৱা হৈ গ'ল হেঁপাহ পূজা চালোঁ এইফালে যাম এতিয়া মৌখুটি পাই গ'লোঁ সেই মৌখুটি পাই গ'লোঁ সেই এইটো তোৰণটো অথনি দিনত দেখাইছিলোঁ এতিয়া লাইটে এতিয়া একদম ধুনীয়া লাগিছে এতিয়া আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ আৰু চোৱা যেনিয়ে তেনিয়ে দোকান কি ধুনীয়া লাগিছে এইফালে তো এয়া মৌখুটি এতিয়া আহি পালোঁ তেনেদৰে আহি থাকোঁতে লগ পালোঁ ইয়াত উৎপল ফুকন হাই আপোনালোকে চাগে প্ৰায় চিনি পায়ে চাগে উৎপল ফুকনক কেনেকুৱা লাগিছে পূজা চাই বহুত বেছি ভাল লাগিছে আৰু পোনপ্ৰথমে সকলোলৈকে অকণমান শেহতীয়াকৈ হ'লেও দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু ভাল লাগিছে বাজাৰদি তুমি ইয়ালৈ আহিলা ভাইটিনে লগৰে হ'ল চাগে লগৰে হয় তো তুমি আহিলা ভাল লাগিল আৰু ভিডিঅ'বিলাক ভালকৈ বনাইছা আৰু মই চেষ্টা কৰি আছোঁ কেনেকুৱা হয় নাজানো আপোনালোকে জানিব ভাল লাগিছে পূজা চাই আছোঁ পূজা চাইছা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চাব আপোনালোকে ঠিক আছে আপোনাক ভাল লাগিছে আৰু মই অথনি কৈছিলোঁৱে যে মৌখুটি যদি আপোনাৰ নিশ্চয় আকৌ মণ্ডপটো দেখাম আৰু চোৱা লাইটে লাইট যেনি লাইট ইমান মজা লাগিছে নে কি ক'ম আৰু এই চাইডৰ লাইট এইফালে কি ধুনীয়া
এতিয়া মই আছোঁ এতিয়া বিচনাত শুই আছোঁ আৰু মানে এতিয়া ৰাতিপুৱা 9টা বাজিছে মানে কালি আহোঁতে 8টা 9টামান বাজিলে নেকি তো মানে অহাৰ পিছত ভিডিঅ'টো সমাপ্ত কৰিব নহ'ল আহি ভিডিঅ'টো এডিট কৰিলোঁ অলপ তো এতিয়া দিনত এতিয়া অলপ এডিট কৰিম তো দেৰিকৈ ভিডিঅ'টো আপলোড কৰিম যদি চাই ভাল পায় মানে কেনেকুৱা কি হ'ল নাজানো আৰু কৈছিলোঁ মোৰ গাটো অলপ জ্বৰ লাগি আছে তো ভিডিঅ' নবনাওকৈ বনালোঁ তো যদি ভাল হৈছে বাৰু লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব নেক্সট মোৰ চেনেলটো যদি নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু অল নটিফিকেশ্যন অন কৰিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম সকলোকে তো আজিলৈ ইমানেই বাই বাই